মৰ্নিং সকলোকে। বহুত দিনৰ মূৰত মই ব্লগ বনাইছোঁ আজি। ভাবিছোঁ আজি ঘৰুৱা ব্লগ দিওঁ, মানে বহুত দিন মই ভিডিঅ' বনা নাইতো। আজি ভাবিলোঁ আজি মই দিনটো মই দৈনন্দিন জীৱনত কি কৰি থাকোঁ কি কৰি নাথাকোঁ ভাবিলোঁ আজিৰ দিনটো মই ভিডিঅ'কে বনাওঁ। এই মই বিচনা পৰাই নাই, উঠা মানে মোৰ বেছি টাইম হোৱা নাই। এতিয়া বাজিছে 8:30 বাজিছে। মই উঠা বেছি টাইম হোৱা নাই। বিচনাখিনি পাৰি লওঁ। এটা বস্তু দেখাই দিওঁ আপোনালোকক। এনেকৈ চেয়াৰত আপোনালোকৰ কাপোৰ থাকেনে? মোৰ কিন্তু থাকে দেই, দেখিছানে? এই চেয়াৰত কাপোৰ এইবিলাখন মানে পিন্ধি ক'ৰবাৰ পৰা আহি কিনে মানে এনেকৈ মেলি দি থকা খাই না। তাৰপিছত এইটোৱে আৰু এইফালে আছে, এইবিলাখন মোৰ চাফা কৰিবলৈ আছে। এইখিনি চাফা দেখাই আছোঁ আপোনালোকক, কি কৰোঁ কি নকৰোঁ। বিচনাৰ পৰা হৈ গ'ল মোৰ। এইবিলাখন কাপোৰ মানে সেই কৰিব লাগিব, ভৰাই থ'ব লাগিব, ধুই থোৱা যিহেতু। আৰু হৈ গ'ল মোৰ বিচনাৰ পৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰতো ভালেই। ৰিয়ানে মানে মোক আম পাৰিবলৈ মাতি আছে, অলপ আম পাৰিবলৈ যাওঁ আৰু আপোনালোককো দেখাই থাকক। আৰু ঘৰত থাকিলে মোৰ এটাই কাম যে মই শালখন বব লাগে জানেনে? এই মই অলপমান বোলো আৰু এইভাগে এতিয়া মই আম খাই আহোঁ, তাৰপিছত শালখন থাকিম। এইটো হৈছে আমাৰ ৰিয়ানহাৰ ঘৰ। কিয় কাঞ্চলি ইচ্ছেনে? ভিডিঅ' বনাই আছোঁ। এনেই মই বহুত দিন ভিডিঅ' দিয়া নাই আৰু। এই আম লাগি আছে। লাগালহে পাং না নাপাং নাজনো আৰু। অৰিয়ান খাবা হে কাম। মই আম খাম। আমাৰ ইয়াতে ৰিয়ান আছে। চাবি নেকি এইটো দেখা হ'ব দে। আমাৰ বৌয়ে ভিডিঅ' বনাই আছে। এইটো কেমেৰামেন মানে বৌয়ে আৰু আমাৰ এইটো মাৰ নকো কইতা। এই হৈছে আমাৰ আম আৰু এই এটা ৰাক্ষ বহি আছে খাবৰ কাৰণে। छोटी छोटी तमसा जैसे केंगे मुस्सी কেনে লাগছে ক? টেষ্টি টেষ্টি বুলি ক। এই এখনিও দি গোটেইখিনি কেনে খাহৰি এনে কৰিছে কিবা। মই বাতিত খাম দিয়া। হৈছে না নাই হ'ব দিয়া। টেষ্টিকে আমখিনি খাই লওঁ এতিয়া। এইটো ইয়াৰ গৰুটোৰ মানে বসন্ত ওলছি। মানে যদি বসন্ত ওলে আপোনালোকে সেই কৰিব, কি বুলি কয়, মানে ঔষধ চৌষধ বেজি চেজি নিদিব আৰু পানী জাৰা চানী জাৰা আনি কিনে খুৱাব। ইহঁততো মানুহ নিচিনাই ন,
আৰু এখেত হৈছে আমাৰ মালিকনী গৰুটোৰ আৰু মোৰ নহয়। আজি আমি পাতাৰ পাত খাম। পাতা চাফা কৰি আছোঁ মই। বৰ ডিষ্টাৰ্ব দিয়ে এনেকৈ কাম কৰি থাকিলে মানে মোবাইল চবাইল ধৰি থাকবা এখনতে দি এনেকুৱা লাগিছে গাইজ গামোচাখনৰ ফুল সেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। এইখনতকৈ মানে এইটো ফুলটো অলপমান ডাঙৰ হৈছে। এইটো মানে ফুলটোৰ এইটো অলপমান পাতলা পাতলা দেখা হৈছে আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। মই বেলেগ জেগাত আহি পালোঁ। এইটো হৈছে আমাৰ দীপশিখা। এইবাৰ মানে আমি নামৰ আখৰা দিম। নামৰ আখৰা দেখাই আছোঁ আপোনালোকক। কি ভাল লাগছি ষ্টেণ্ড পাতত বা নাজাৰা দেখো নাজাৰা। আৰু এইবোৰ আহিছে আমাৰ নামৰ আখৰা দিব আহিছে আৰু এটা ৰুমি ৰচনা পুৰা হাঁহি দিছে। হাইদি লাজে কৰিছে হাইদি হাইদি আজি সৰু দে বাজাও ভালকে বাজাও দে। নমস্কাৰ গাইস, মোৰ নাম শ্ৰী জিন্টি মই ঠিক কবিতা আবৃত্তি কৰিব ওলাইছো। কবিতাটোৰ নাম লগন।